Hello guys, welcome back to my YouTube channel. Itu মোৰ first vlog হয় তো আপোনালোকে ভাল পাবা বুলি আশা কৰিলো আৰু আপোনালোকে যদি ভিডিওটো ভাল পায় তো লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈকে চাই থাকিব ভিডিওটো আমি কাইলৈ গৈ আছোঁ যোৰহাট এটা বিশেষ কাৰণত তো আপোনালোকক কাইলৈ লগ পাই আছোঁ আজি আমি গৈ আছোঁ আপাৰ ঘৰলৈ কিয়নো আজি পিছত গৈছোঁ কি হয় আপোনালোকে চাই যাব আৰু মই মানে ঘৰত বনাবলৈ পাহৰি থাকিলোঁ তো এতিয়া কাপোৰ চাপোৰ পিন্ধি মেলি বনাই দিছোঁ আৰু গাড়ীত বহি গৈ চবেই এতিয়া কথা পাতি আছে মানে তো মই গৈ পেলাই দেখাই আছোঁ মই মানে কলেজ গৈ আছোঁ কি কৈছোঁ চব দেখাম আৰু আপোনালোকক এইবোৰ হেৰি ছাগল মানে ছাগল দেখি কিবা ভাল লাগি যায় আৰু কি ক'ম আৰু মানে আকৌ চাব লাগে সাঁচি গৈছে নিদিও বান্দৰ দেখিছোঁ যেনে কিবা বিয়া চিয়া পাই দেখিছোঁ কিবা খানা কিবি খাই যাম কিবা ভাবিছোঁ মই সেইকাৰণে ভাল হয় দিবা কমেণ্ট চমেণ্ট মনে মনে খানাটো খাই যাবি কোনোটো গম নাপায় ন কাৰ কি কথা আমি পইচা গ'লে যাম সেইপিনে আগফালে গাড়ী हमने पिछले लोग एक दिन रखी बोले था हम क्या करें আমি পাই গ'লোহি ওলাবলৈ এতিয়া আমি একেবাৰে পিছত বহিছোঁ নে ওলাইছে আৰু ইয়াত দিদি ওলাগে আহে এতিয়া আমি পাই গ'লোহি এতিয়া আমি যাব লাগিব গৈ পেলাই অঁ ক'লাইছোঁ দেৰিকৈ কৈছোঁ তো গাইজ আমি এতিয়া পাই গ'লোহি আমি এতিয়া আহিছোঁ ক'লে কওঁনে আমি আহিছোঁ বাৰ হৈছে ৰিং চেৰিমনি আজি তো আমি ইয়ালৈ আহিছোঁ এয়া আহিছোঁ সেয়া লাহেকৈ তো কাৰ মা অঁ বুচি আহ আকৌ সেই ইজনী মানে একদম হালাত বেয়া হৈ আহিছে হালাত বেয়া ছোৱালীৰ কিবা এটা কৈ দিয়া আকৌ মানে এচিটো লগাই দিলে এচিয়ে মানে মোক প্ৰব্লেম কৰি দিয়ে সেয়াই মানে এচি প্ৰব্লেম এতিয়া যাম আজা হ'ব কেকে আহিবি এতিয়া আমাৰ নিচা এয়া নিচা আমি আহি পাই গ'লো সি বাৰ ৰিং চেৰিমনি য'ত হ'ব আৰু তো ৰিং পিন্ধিব আজি ইয়াত দিদি অঁ কেনি গৈছে আদৰি গ'লগৈ লাজ কৰিছে লাজ নেখাই বা কিবা এটা মানে পিঠা খাইছে ইয়া খাইছা বা ৰুমত আছে নেকি ইয়া বাহিৰৰ বাচ্ছি ধৰি इसकी हालत बेया ये ठीक ही है लेकिन इसका फेस काला हो गया है हे गुडू ये जनी हमार भोचोली जनी हमार पोछोली बोलगे एबिया चाइयो या पा या कइनार माक या भालु था नै रखबा या कइनार माक बाउ साइड ये जनी बाइब लागे बाउ साइड या गुडू स्टाइल दे ही আছে মোৰ জায়গাটা খুব ভাল লাগিছে কিন্তু হয় বেছি নেৰে মই দেৰিকৈ দেখাইছোঁ এইজনী ফটো মাৰিবলৈ ৰেডি আছে ফটো শ্বট চলি আছে ইয়াত এইজনী দেৰি আছে ভাগনে মানে জানকী আহিব ইয়ালৈ এইটো নামটো কেতিয়া জানো জানকী যোৰহাটত আছে যোৰহাট হেই ঐ ইয়াত ফটো মাৰিবলৈ ৰাখি আছে ময়ো মাৰিম फोटो में কি আছে গাড়ী আছে নহয় ৰখি আছে তো ফটো মাৰি আছে সিহঁতে
গ'লহি কোলা কোলা হৈছে ন একো নাই আৰু পাই গৈছেহি আৰু আমি মই ওলাই যাওঁ পাই গ'লহি ধুনীয়া ধুনীয়া বনাইছে আমি আৰু কি কৰিম আৰু চিন্তুতাক অহা পাই দেখাই পোৱা নাই বাথৰুমত আছিল বাথৰুমত য'তে ভিডিঅ' বনাই দিছোঁ আৰু এই আড্ডা মাৰি আছে পেট 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 আড্ডাবোৰ হাহা সেই মানে বিয়া ঘৰত মানুহবোৰ লগ পালে এনেকুৱাই হয় নেকি বিয়া গোটেই তিনিগৰাকী মোৰ আপা হয় আৰু মাজতে কি কৰে কি আমাৰ বাইদেউ হাই বললো হেই এই টোপনি তোৰ ফটোকপি ইয়াতে দি দিম লগত তো আমি ইয়াত বিয়া ভাত খাইছোঁ সেয়া ভাত খাইছোঁ সেয়া খানা এয়া ভাত খাইছোঁ আৰু আমি এইবিলাক ভাত খানা চানা খাই মেলি আহি গ'লোঁ এতিয়া আৰু খানা চানা খাই আহি পেলাই আৰু এতিয়া মানে কিবা পেডাল এডাল এডাল লাগতাহে ভ্লগত নোলাই আহে বোলে কাৰণ মোৰ ভিডিঅ'টো চৰি ভ্লগটো ফটো হৈছে ন নোলাই আৰু দামী দামী মানুহ কি কৰিম কিন্তু মোৰ আপোনালোকক যদি দেখাইছোঁ কিমান ধুনীয়া দিছে অঁ কিবা এটা মানে দি আছে আৰু লৈ আছোঁ এয়া এগৰাকী ফটো মাৰিবলৈ আহিছে চিনাকি মানে এতিয়া চিনাকি নহয় চিনাকি বহুত দিন পুৰণা মানে কেনেকুৱা ধৰণৰ চবৰ মাজতে ক'ব পাৰিছিলে মানে তাইও আহোম মানুহ ভাল পায় দুইটাই আহোম তাইও এনেকুৱা মানে নামটো আছিলে গ্ৰীণ জিম লি চেং এনেকৈ মই এবাৰ চাইছিলোঁ দেই দুবাৰ চাইছোঁ দুবাৰ চবতে বহা নহয় মায়ে সুধিছে চাহ ঘৰে মোক পালোহি মানে ঘৰ আহি পাই গ'লো ধুনীয়াকৈ গা চা ধুই ফ্ৰেছ হৈ আহিলে এতিয়া মানে মায়ে চাহ খাবলৈ মাতিছে চাহ তাহ বনাইছে আৰু মোৰ ইমান কামুৰি গৈছে ন তো কি কৰিম আৰু মানে ভিডিঅ'টো ইমান বনাব মানে গধূলি মানে বহুত ভাগৰ লাগিলে তো সেইকাৰণে বনোৱা নহ'ল তো এনেকৈ সামৰি মাৰি দিছোঁ আপোনালোকে ভিডিঅ' চাই কেনেকুৱা পালে মোক জনাব কমেণ্টত